Hi guys, welcome to my channel Torali's Assamese World. আৰু মই তৰালি কি খবৰ আপোনালোকৰ নিশ্চয় সবে ভালে কুশলে আছে। ইমান গৰম দিছে, গৰমত একদম ঘামি জামি নোহোৱা হৈছো। তো এই গৰমত চাহ খাবৰ মন গৈছে, কিন্তু চাহ গৰমত খাব নোৱাৰি, সেইকাৰণে মই নেমু টেঙা চৰবত কৰিছো। বহুত ভাল লাগে নেমু টেঙা চৰবত গৰমত খাব পালে। তো বাহিৰত অলপ বতাহ দি আছে, বেছি বতাহ দিয়া নাই। ভিতৰৰ ফেনখন বন্ধ কৰি দিছোঁ, সেইকাৰণে বহুত গৰম লাগিছে। তো কালি না মোৰ মিষ্টাৰৰ বাৰ্থডে হয়। তো মই ভাবিছোঁ কিবা ছাৰপ্ৰাইজ দিম বুলি ভাবি আছিলোঁ বহুত দিন আগৰ পৰাই, যে তেওঁক কিবা ছাৰপ্ৰাইজ দিম বাৰ্থডে দিনা, কিন্তু এনেকুৱা যে হৈ থাকিব, পৰিস্থিতি যে এনেকুৱা হৈ থাকিব ভবাই নাছিলোঁ ন। তো এতিয়া কি দিওঁ, মোৰ লগত ইমান পইচা পাতিও নাই যে মই কিবা কিনি আনিম, আৰু বাহিৰত যাব পৰা পৰিস্থিতিও নাই এতিয়া। তো ভাবিছোঁ কালি ভাবিছিলোঁ যে হেৰি দিম, কেক বনাই দিম মোৰ হাতেৰে। তো কেকটো বনাবৰ কাৰণে কালি মই কিবা কিবি বস্তু আনিব দিছিলোঁ, মানে ময়দা, কণী, গাখীৰ। তো তেওঁ এতিয়া ভাবি লৈছিলে যে কেক বনাব নেকি, কালি এই বস্তুখিনি আনিয়ে কৈছিলে কেক বনাবা ন। তো বনোৱা। তো মই কৈছোঁ বোলে কেক বনাবৰ কাৰণে নহয়, এনেই কণী নাই, কণী আনিব দিছোঁ, এনেই আনিব দিছোঁ, কেকৰ কাৰণে নহয়, এই গৰমত কোনে কেক বনায়, কোনে কেক খায় বুলি। তো ভাবিছোঁ কি, মই কালি তেওঁৰ বাৰ্থডে, তো আজি ৰাতি 12টা বজাত কেকটো কাটিম বুলি ভাবিছোঁ। মই বনাম আজি এতিয়া নেমুখিনি চৰবতখিনি খাই অলপমান দেৰিকৈ কেকটো বনাম। তাৰপাছত বনাই পেলাই তেওঁ আহি নাপাওঁতে বনোৱা হ'ব লাগিব। তাৰপিছত কেকটো থৈ দিম, ৰাতি 12টা বজাত আৰু ছাৰপ্ৰাইজ দিম। মোৰ এতিয়া প্লেনটো ছাকচেছফুল হয় নে নহয়, সেইটোতো এতিয়া চাই থাকক, ভিডিঅ'টোত গমেই পাব। কেৱল তেওঁ আহি নাপাওঁতে ভালদৰে বনোৱা হ'লেও হৈ গ'ল কেকটো। তো কেক কেনেকৈ বনাওঁ সেইটো আপোনালোকক দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো। তো বৰ্তমান মই নেমু চৰবতখিনি খাই লওঁ, তাৰপাছত অলপ দেৰিকৈ কেক বনাওঁ, একেলগে লগ লাগি ছাৰপ্ৰাইজ দিম। তো ব'লক কেক বনাওঁ আমি, কাৰণ এতিয়া 4:30 বাজি গ'লে প্ৰায়। তো কেকখিনি হওঁতে টাইম লাগে, 40 মিনিট, 30 মিনিট, 40 মিনিটমান লাগে। তো 6টা বজাৰ আগত কেকটো বনাই থ'ব পাৰিলে ভাল। তাৰপিছত তেওঁ যেতিয়া আহে আৰু আহি পাব নিশ্চিন্ত হৈ থাকিম, বনাই থৈ দিলে, আৰু থ'বও লাগিব নেদেখা জেগাত। তো ব'লক বনাওঁ, চিম্পল কেকে বনাম, বেছি চিম্পল কেকে বনাম, একো বেছি তাম জাম নকৰোঁ। তো চিম্পল আপোনালোকে বনাব পাৰিব নিশ্চয়, কেতিয়াবা আপোনালোকে বনাইছে চাগে। তথাপিও আজি আৰু মই কেনেকৈ বনাওঁ সেইটোও চাওক। তো ব'লক বনাওঁ কেকটো ময়দাৰে বনাম। তো তাৰ কাৰণে ইয়াতে লৈছোঁ মই ময়দা 1 কাপ, আৰু ইয়াতে অলপমান বেকিং পাউডাৰ সৰু চামুচ এখনেৰে 1 চামুচ, লগতে অলপ নিমখ ল'ম। আৰু নিমখ লৈ পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম, যাতে গোটেইখিনি মিক্স হৈ যায়। ক'ৰবাত নিমখ, ক'ৰবাত বেকিং পাউডাৰ এনেকুৱা হৈ নাথাকে, গোটেই সমান কৰি মিক্স হৈ যায়, তেনেকৈ মিক্স কৰি ল'ম। তাৰপাছত মই এটা বাতিত ল'ম এটা কণীটোত যোনটো কাপেৰে ময়দা লৈছিলোঁ, সেইটো কাপেৰে আধা কাপ চেনি ল'ম। চেনি লৈ কণীখিনিত ভালদৰে মিক্স কৰি ল'ম। চেনিখিনি যাতে ভালদৰে মিক্স হৈ যায়, তেনেকৈ মিক্স কৰিব লাগিব। কমচে কম ইয়াতে 6-7 মিনিটমান লাগি যাব, অলপ ফুলিও যাব তেতিয়া। আৰু অলপমান নেমু টেঙাৰ ৰসো দিছোঁ মই, 2 টোপমান, বৰ বেছি তাতকৈ বেছি দিয়া নাই। তাৰপিছত যেতিয়া চেনিখিনি ভালদৰে মিক্স হৈছে, ইয়াতে 3 চামুচ মিঠাতেল দিছোঁ। আপুনি ৰিফাইন অইলো দিব পাৰে। তাৰপিছত আৰু ভালদৰে মই 3-4 মিনিট মিক্স কৰি ল'ম। ফুলি যাব এইখিনি বস্তু, তেনেকৈ মিক্স কৰি ল'ম। কণীখিনি ফুলি যাব, এনেকুৱা হৈ যাব। তেতিয়া ইয়াতে মই দি দিম ময়দাখিনি, যোনখিনি ময়দা মই বেকিং পাউডাৰ আৰু নিমখৰ লগত মিক্স কৰি থৈ দিছিলোঁ, এইখিনি ময়দা অলপ দি পেলাই মিক্স কৰি যাম। গোটেইখিনি একেলগে মিক্স কৰি দিলে গুটি হ'ব পাৰে। চ' অলপ দিম মিক্স কৰিম, তেনেকুৱাকৈ মিক্স কৰি ল'ম। তাৰপাছত যদি গোটা বেছি লাগে, তেতিয়াহ'লে আপুনি গাখীৰো দিব পাৰে। পিছত মোৰ অলপমান গোটা হৈছিলে, তো মই ইয়াতে অলপ গাখীৰ দিছিলোঁ। গাখীৰ মোৰ আধা কাপতকৈ অলপমান কম দিছিলোঁ। তাৰপিছত দি পেলাই আৰু মিক্স কৰি লৈছোঁ। মিক্স কৰি লোৱাৰ পিছত যেতিয়া এনেকুৱা হৈছে, ইয়াতে এইখিনি পাৰফেক্ট, ইয়াতকৈ বেছি আৰু পনীয়া কৰিব নালাগে। এইখিনি এনেকুৱা হৈ গ'লে হৈ যাব। তো এটা মই বাচন ল'ম, যোনটো বাচনত মই মিঠাতেল আৰু ময়দা দি পেলাই এনেকৈ থৈছোঁৱেই, তাতে মই মিক্সাৰখিনি দি ল'ম। দি পেলাই ভালদৰে দি ল'ম, ইয়াতে যাতে আকৌ হৈ নাথাকে। ইয়াতে মোৰ এটা চকলেটো আছিল, ওপৰত চকলেটটোৱে দি দিম। ডেইৰী মিল্ক চকলেট হয়, চকলেটটো অলপ গুৰি কৰি কিনে ওপৰত দি দিম। বেলেগ বাদাম বা তেনেকুৱা বেলেগ মোৰ একো নাই দিবলৈ, সেইকাৰণে চকলেটটোৱে থৈ দিছিলোঁ দিবৰ কাৰণে। এইটো ভালদৰে ওপৰত দি ল'ম। তাৰপিছত এটা বাচনত প্লেট এখন দিম আগে, তাৰপিছত এইখিনি বহাই দি ঢাকনিখন দি গেছটো জ্বলাই দিম ল' ফ্লেমত। কেকটো বহাইছোঁ বাৰু, গেছত এতিয়া হোৱালৈকে আধা ঘণ্টা মই আৰু চেক কৰি চাম হৈছেনে নাই।
তাৰপাছত আৰু হোৱা নাই, নহ'লে আৰু 10 মিনিটমান আৰু দি দিব লাগিব, তো 40 মিনিটমান লাগিব। তো এতিয়া মোৰ অলপ বাচনৰ দিগদাৰ হৈছে কেকটো বনাবৰ কাৰণে, কাৰণ কুকাৰটো আমি দুটাই মানুহ থাকোঁ ইয়াতে, তো কুকাৰটো সৰু, কুকাৰত মই যোনটোত মানে কেকটো বহাইছোঁ সেইটো বাচনটো কুকাৰটোত নোসোমায়, তো সেইকাৰণে বাচনৰ অলপ দিগদাৰ হৈছে, বেলেগ এটা বাচনত দিব লগা হৈছে। কুকাৰত হ'লে ঢাকনখন ধুনীয়াকৈ মাৰা যায়, তেতিয়া কেকটো ভাল হয়। এতিয়া কি বা হয় গম নাপাওঁ আৰু, যিটো বাচনত দিছোঁ বাচনটো ভালেই, কিন্তু তাৰ ঢাকনিখন নাই, মই কাঁহী এখনেৰে ঢাকন দিছোঁ। তো কি হয় কেকটো চাওঁ বাৰু। এতিয়া কেকটো হোৱালৈকে ৱেইট কৰোঁ, আধা ঘণ্টা মূৰত একবাৰ চেক কৰি চাম কি হৈছে। ভগৱানক ভাবিছোঁ মুঠতে ভাল হ'লেই হ'ল আৰু। আধা ঘণ্টা মূৰত কেকটো চাবলৈ আহিছোঁ। ইয়াতে মই কেকটো বহাই দিছোঁ আৰু প্লেট এখনৰ ওপৰত দিছোঁ কেকটো, বাচনটো বহাই, বেলেগ একো দিয়া নাই, পানী বা নিমখ এনেই বহাই দিছিলোঁ ল' ফ্লেমত আধা ঘণ্টা। তাৰপিছত ইয়াতে চাইছোঁ এইটো দি পেলাই, ইয়াতে চাওক একো লাগি অহা নাই, মানে কেকটো সম্পূৰ্ণকৈ হৈছে। যদি কিবা লাগি আহিল হয় তেতিয়াহ'লে আৰু অলপ 10 মিনিট বা 5 মিনিটমান আৰু হ'ব দিলোঁ হয়। তো কেকটো এতিয়া আমাৰ হৈ গ'ল। তাৰপিছত এতিয়াতো থৈ দিব লাগিব ভালদৰে ঠাণ্ডা হোৱাৰ পিছত, তাৰপিছত ছাৰপ্ৰাইজ দিব লাগিব হাজবেণ্ডক। কেকটো হৈ গ'ল, পূৰা মোটামুটি মূৰামূৰি 30 মিনিট লাগিছে। 30 মিনিটত মই চাইছিলোঁ, চাওঁতে কেকটো ধুনীয়াকৈ হৈ গৈছে। এতিয়া কেকটো থৈছোঁ মই এঠাইত, তো দেখা নাপালেই হ'ল। 12টা বজাত কাটিম। প্লেনটো কিবাকৈ ছাকচেছফুল হ'লে হৈ গ'ল। কেকটো বা কেনেকুৱা হৈছে টেষ্টটো কৰি চোৱাই নাই মই, এতিয়া নাচাওঁ। এতিয়া তেনেকৈ আছে, তেনেকৈ থাকক, একেলগে খাম ৰাতি 12টা বজাত উইচ কৰি কিনে। তো তেওঁ আহি আছে, এতিয়া ফোন কৰিছিল মোলৈ, আহেক বাৰু, আহি পাওক। আৰু এতিয়া বৰ্তমান আপোনালোকক লগ পাম একেবাৰে ৰাতি 12টা বজাত, মই শ্বেয়াৰ কৰিম তেওঁৰ ৰিয়েকশ্যন কেনেকুৱা হয়, তেতিয়া লগ পাম। এতিয়া বাই বাই, এতিয়ালৈ হেপী বাৰ্থডে। থেংক ইউ। চকু মোজা দি চাবলৈ আহিছোঁ, মজি থাকবা মজি থাকা কুচা, চকু মুজি থাকা, ঠিক থাকা, নেমাৰবা কিন্তু। দে কিতে বলেছ? ধুনীয়া আহিছে। বহুত বঢ়িয়াকৈ তই হাতেদি বনাইছে। এইটো আজি মোৰ জন্মদিনৰ উপলক্ষে মোক ছাৰপ্ৰাইজ দিছে, বহুত ফেণ্টাষ্টিক। তো ভিডিঅ'টো কালি এণ্ড কৰা নহ'ল, কালি ৰাতি, কাৰণ বাৰ্থডে উইচ কৰোঁতে কিবা কৰোঁতে তেনেকৈ দেৰি হৈ গ'ল। সঁচাকৈ মোৰ প্লেনিংটো ছাকচেছফুল হৈছে, তেওঁক ছাৰপ্ৰাইজ দিয়া প্লেনিংটো, কাৰণ তেওঁ সঁচাকৈ বহুত ভাল পাইছে, ছাৰপ্ৰাইজ হৈছে সঁচাকৈ। মোৰ বহুত ভাল লাগিছে, তেওঁৰ ভাল লাগিছে, তো মোৰো ভাল লাগিছে। তো তেওঁক আৰু এবাৰ উইচ কৰি দিওঁ যে হেপী বাৰ্থডে, বি হেপী অলৱেজ এণ্ড কিপ স্মাইলিং। তো মোৰ ভাল লাগিছে সঁচাকৈ, বহুত ভাল লাগিছে যে মই এনেকৈ ছাৰপ্ৰাইজ দিব পাৰিছোঁ, ঘৰত থাকিও, বাহিৰত নোযোৱাকৈ হ'লেও ভাল লাগিছে। আৰু কেকটো বহুত ভাল হৈছিল, ভাবিছিলোঁ বেয়া হ'ব, কাৰণ ঢাকনিখনৰ অলপ প্ৰব্লেম আছিলে, তো বেয়া হ'ব বুলি ভাবিছিলোঁ, কিন্তু বেয়া হোৱা নাই, ঠিকে আছে, টেষ্টটো ঠিকে হৈছে। ফাইনেলি প্লেন ছাকচেছফুল। তো লগ পাওঁ আপোনালোক নেক্সট ব্লগত। এইটো ব্লগ ইয়াতে এণ্ড কৰোঁ, তেতিয়ালৈকে বি হেপী, লাভ ইউ এণ্ড বাই বাই। চাই থাকিব মোৰ চেনেলটো, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভিডিঅ'টো এণ্ড শ্বেয়াৰ কৰি দিব প্লিজ। বাই বাই, লাভ ইউ।